এইবাৰ মুঠতে কাৰোবাৰ নহয় কাৰোবাৰ গাৰ্লফ্ৰেণ্ড এজনী উঠোৱাটো খাটাং পুৰা 100%। কাৰোবাৰ নহয় কাৰোবাৰ এজনী গাৰ্লফ্ৰেণ্ড এবাৰ উদ্ভুম ধৰে। যিহেতু মামাই অৰ্ডাৰ দিছে 22ৰ পৰা 30ৰ ভিতৰত বিয়া পাত চলি জন্মানি। মামাই যিহেতু অৰ্ডাৰ দিছে টেনশ্যনে নাই। এই বছৰটোতো মোৰ 22 বছৰ হ'ব। 6-7 মাহ পিছত মোৰতো 22 বছৰ হ'ব, টেনশ্যনে নাই। গতিকে 22ৰ পৰা 30ৰ ভিতৰত মোৰতো বয়স হৈছে। তাৰোপৰি এইবাৰতো 4th গ্ৰেডৰ চাকৰি হ'ব মোৰ, গতিকে প্লাছ পইণ্ট 4th গ্ৰেডৰ চাকৰি হ'ব এইবাৰ। হয়তো মই ৰাতিপুৱা যাই লেট্ৰিনত হয়তো চুইপাৰৰ কাম কৰিব লাগিব পাৰে, এইটো বেলেগ কথা বাৰু, কিন্তু চৰকাৰী চাকৰি। গতিকে চৰকাৰী চাকৰি থকা বুলি যদি কওঁ, ছোৱালীতকৈ বেছি মাকৰ এক্সাইটমেণ্ট, বুজিছেনে? যদি চৰকাৰী চাকৰি থকা বুলি গম পায় নহয়, ছোৱালীতকৈ বেছি মাকৰ এক্সাইটমেণ্ট। মাকে নাচি উঠব চৰকাৰী চাকৰি, মাকে নাচি উঠব। গতিকে ছোৱালীজনী হয়তো ক'ব পাৰে যে এই কাউৰীটোৰ লগত মই বিয়া হ'ম নেকি, ভালখন দেখি তাক থৈছোঁ নি, কাউৰীখন দেখি তাক কাউৰীটোৰ লগত মই বিয়া হ'ম, এনেকৈ যদিও কয়। মাকৰতো ব্লেকমেইলিঙৰ কথা জানে, চৰকাৰী চাকৰি আছে ল'ৰাৰ, তই তেনেকৈ নহয় বিয়া হ'বাই লাগিব তাৰ লগত, কাউৰীয়ে দেখা হওক ভালুকে দেখা হওক, তইতো বিয়া হ'বাই লাগিব। তই যদি বিয়া নহয় মই ঔষধ খাম, খাম মই, তই মৰা মোক চাবি নে তই ইয়াৰ লগত বিয়া হ'বি কাউৰীটোৰ লগত। গতিকে এইবাৰ কাৰোবাৰ নহয় কাৰোবাৰটো উদ্ভৱে বাৰু, টেনশ্যন নল'বি। কাৰোবাৰ নহয় কাৰোবাৰ উদ্ভৱ, গতিকে অলপ সাৱধান থাকবি, গাৰ্লফ্ৰেণ্ডকো অলপ সাৱধান ৰাখবি, বুজিছেনে? অলপ সাৱধান, চৰকাৰী চাকৰি আহি আছে।